ৰাজ্যৰ চৌদিশে হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি। ঢেঁকীশাল আৰু আখলত ব্যস্ততাৰ সীমা নাই গাঁৱৰ মহিলাসকলৰ। কিন্তু মৰিয়নি সমষ্টিৰ পদুমনিত ৰঙালী বিহুৰ প্ৰাক্ষণত দেখিবলৈ পোৱা গ'ল এক বিপৰীত দৃশ্য। আখলত বিহুৰ প্ৰস্তুতি এৰি ৰাজপথত প্ৰতিবাদ একাংশ মহিলাই। পথ নিৰ্মাণৰ দাবীত ৰাজপথ উত্তাল কৰিলে এইসকল মহিলাই। ঐতিহাসিক ধুদৰালি আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী বৈশাহাবী পথৰ বিধ্বস্ত অৱস্থাত অতিষ্ঠ হৈ পৰিছে ৰাইজ। পকী পথটোৰ দীৰ্ঘদিনে মেৰামতি নকৰাৰ ফলত দ গাঁতৰ সৃষ্টি হৈ যাতায়াতৰ অনুপযোগী হৈ পৰিছে। ফলত যাতায়াতৰ নামত দৈনিক ৰাইজে জলকলা খোৱাৰ লগতে প্ৰায়ে সংঘটিত হৈ আহিছে দুৰ্ঘটনা। প্ৰায় ৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো নিৰ্মাণৰ দাবীত বুধবাৰে পুৱা এনেদৰে ৰাজপথ উত্তাল কৰিলে চেলেংহাট পদুমনিৰ একাংশ মহিলাই। প্ৰতিবাদত সহযোগ আগবঢ়ালে কৃষক সমিতিৰ সদস্যসকলেও। প্ৰতিবাদকাৰীসকল বিতৰ্কিত কথা বতৰাই সংবাদ শিৰোনাম দখল কৰি অহা সমষ্টিটোৰ জনপ্ৰতিনিধি ৰূপজ্যোতি কৰ্মীৰ ভূমিকাক লৈও সৰব হৈ পৰিল। তাজমহলটো ভাঙি নিজৰ দৰমহাৰে মন্দিৰ নিৰ্মাণ কৰিব লাগে বুলি কৈ সততে আৰু ৫বাৰ বিধায়ক বুলি দাংকোপ মাৰি ফুৰা আমাৰ মৰিয়নি সমষ্টিৰ বহুৱালী কৰি ফুৰা বিধায়ক ৰূপজ্যোতি কৰ্মীক আচলতে আজি বিহুৰ প্ৰাক মুহূৰ্তত গোটেই প্ৰস্তুতিৰ সময়ত পিঠা পনা খৰি কাটল গোটেই যোগাৰ কৰাৰ প্ৰাক মুহূৰ্তত গোটেই গাঁৱৰ ৰাইজে আহি এই পথ নিৰ্মাণৰ কাৰণে আজি মৰিয়নি সমষ্টিৰ এই পদুমনি আৰু হাঁহচৰা সংলগ্ন এই পথটো নিৰ্মাণ কৰিব লাগে বুলি আৰু বিভিন্ন গাঁৱে ভূঞে থকা পথসমূহ নিৰ্মাণ কৰি দিব লাগে বুলি আজি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অহাটোৱে আচলতে চৰম লাজৰ বিষয়, আচলতে এজন বিধায়কৰ বিষয়। এই কথাটো আমি দাবী উত্থাপন কৰিবৰ কাৰণে আজি আহিছোঁ যে গোটেই ৰাইজসকল আজি ওলাই আহিবলৈ বাধ্য হৈছে যে আমাৰ পদুমনি হাঁহচৰা যি পথ, এই পথটো আজি তেওঁ ৫বাৰকৈ যি বিধায়ক বুলি দাংকোপ মাৰি থাকে তেওঁৰ দিনত আটাইতকৈ জৰাজীৰ্ণ এটা অৱস্থা। এই পথত ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে এই মূল পথটোৱেদি অহা যোৱা কৰে। এই মূল পথটোৱে য'ত বেয়া, তেনে অৱস্থাত তেওঁ দাংকোপ মাৰি ফুৰে, বিধানসভাত মূল কথাবিলাক নুলিয়াই বহুৱালি কৰি থাকে। সেই বিধায়কজনে আচলতে লাজ লাগিব লাগিছিলে। গতিকে আজি ৰাইজ ওলাই আহি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে, নহ'লে অন্যথা ইয়াত প্ৰৱেশ নিষেধৰ নিচিনা কাৰ্যসূচী ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে কৰিবলৈ ৰাইজ বাধ্য হ'ব। আমাৰ এইটো ৰাস্তাটো পদুমনিৰ পৰা হাঁহচৰালৈ যিটো ৰাস্তা বৈশাহাবী পথ বুলি কয়, এইটো ৰাস্তাটো আমাৰ একেবাৰে জৰাজীৰ্ণ অৱস্থা হৈছে। আমাৰ এইটো মূল ৰাস্তা, এই মূল ৰাস্তাটোৱেদি বিভিন্ন স্কুলৰ ল'ৰা ছোৱালী এইফালে অহা যোৱা কৰে। তেওঁলোকৰ অহা যোৱা কৰিবলৈ যথেষ্ট অসুবিধা হৈছে। অন্যহাতেদি ইয়াত বেমাৰ আজাৰ হৈ থাকিলে এখন 108 আহিবলৈও এই ৰাস্তাটোৱেদি মানে ভয় কৰা হৈছে, ইমান ৰাস্তা গাঁত হ'ল। আৰু আমাৰ মুখৰ আগতে ভালেমান মানুহ পৰিছে, এক্সিডেণ্ট হৈছে, ল'ৰা হৈছে, আকৌ মাইকী মানুহ এগৰাকীও আমাৰ মুখৰ আগতে এদিন পৰি এক্সিডেণ্ট হৈ অৱস্থা নাইকিয়া হৈছে। সেইকাৰণে আমাৰ এই ৰাস্তাটো ৰূপজ্যোতি কৰ্মীক আমি ক'ব বিচাৰিছোঁ যে আমাৰ এই ৰাস্তাটো অতি সোনকালে তেওঁ ভাল কৰি দিব লাগে। তেওঁ এবাৰ দুবাৰ নহয় ৫বাৰকৈ আমাৰ ইয়াত বিধায়ক হৈ জিকিছে আৰু তেওঁ আমাৰ এইটো ৰাস্তাটো ইমান দিনলৈ থাকিবই নালাগিছিলে, কাহানিবাই তেওঁ ভাল কৰি দিব লাগিছিলে। কিন্তু কি কাৰণে কৰি দিয়া নাই তেওঁ জানে আৰু। এতিয়া যেতিয়া ইয়াত হেৰি হৈছিলে, এইবোৰ আমাৰ এই ৰাসত তেতিয়া ওলাইছিলে কথাটো, তেতিয়া তেওঁ কিন্তু খুব সোনকালে ৰাস্তাটো কৰি দিম বুলি আমাক প্ৰতিশ্ৰুতি দিছিলে। কিন্তু আজিলৈকে কৰি দিব পৰা নাই, অহাই নাই আমাৰ এইফালে, তেওঁক আমি দেখাই নাই। তেওঁ ক'ত ব্যস্ত আছে তেওঁহে জানে। ব্যুৰ' ৰিপৰ্ট, অসম টিভি।